এইখন ফটো যাক আপুনি স্ক্ৰীনত দেখা পাইছে এইখন হৈছে সূৰ্যৰ সাৰফেচৰ আটাইতকৈ ডিটেইল পিকচাৰ আৰু যেতিয়া ঢেৰেকণি বালিৰ ওপৰত পৰে তেতিয়া বালিখিনি দেখিবলৈ এনেকুৱা হয় আৰু ভাৰতীয় টকাৰ নোটত মহাত্মা গান্ধীৰ যিখন ফটো আমি দেখা পাওঁ আপুনি জানেনে এই ফটোখন ক'ৰ পৰা লোৱা হৈছে এনেকুৱা কিছুমান আমেজিং আৰু আগতে নজনা কথাৰ বিষয়ে জানিবলৈ জ্ঞান পঢ়ি ইউটিউব চেনেলৰ আজিৰ এইটো ভিডিঅ' শেষলৈ নিশ্চয় চাব। ফেক্ট নম্বৰ 13 আমি সাধাৰণতে হাই ভল্টেজৰ টাৱাৰবোৰ এনেকুৱা ধৰণৰ দেখা পাইছোঁ যাক সাধাৰণতে পথাৰৰ মাজত স্থাপন কৰা হয় কিন্তু আইচলেণ্ডত হাই ভল্টেজ এনেকুৱা কিছুমান মানুহৰ শেপৰ টাৱাৰৰ যোগেদি সাপ্লাই কৰা হয়। ফেক্ট নম্বৰ 12 ঘৰ বান্ধোতে বা যিকোনো কনষ্ট্ৰাকশ্যনৰ কামত আমি ইটা ব্যৱহাৰ কৰোঁ কিন্তু আপুনি জানেনে এই ইটাবোৰ কিমান বছৰ আগৰ পৰা ব্যৱহাৰ হৈ আহিছে অৰ্থাৎ এই ইটাবোৰ কিমান পুৰণি হয় আপুনি জানি আচৰিত হ'ব যে এই ইটাবোৰ আজিৰ পৰা প্ৰায় ৭,০০০ বছৰৰ আগৰ পৰা ব্যৱহাৰ হৈ আহিছে অৰ্থাৎ ৭,০০০ বছৰৰ আগতেও মানুহে যিকোনো কনষ্ট্ৰাকশ্যনৰ কামত এই ইটা ব্যৱহাৰ কৰিছিল। ফেক্ট নম্বৰ 11 আপুনি ফটোখনত যিটো চৰাই দেখা পাইছে এইটো চৰাইৰ নাম হৈছে এলবাট্ৰছ বাৰ্ড আৰু ই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ডেউকা থকা চৰাই। এইখন ফটোত আপুনি দেখা পাইছে যে ইয়াৰ ডেউকা কিমান ডাঙৰ হয়। ফেক্ট নম্বৰ 10 ডাৱৰক আমি সকলোৱে দেখা পাইছোঁ কিন্তু আমি ডাৱৰক কেতিয়াও এটা একজেক্ট শ্বেপত অৰ্থাৎ ঘূৰণীয়া বা কোনো বৰ্গ আকৃতিৰ শ্বেপত দেখা নাই কিন্তু বহু লোকে স্কুৱেৰ শ্বেপ বা বৰ্গ আকৃতিৰ এনেকুৱা কিছুমান ডাৱৰক দেখা পাইছে আৰু বহুতো পিকচাৰ ক্লিক কৰিছে যি আপুনি স্ক্ৰীনত দেখা পাইছে আৰু কিছুমান কনস্পিৰেচি থিয়ৰী মতে এনেকুৱাকৈ কোৱা হয় যে এই ধৰণৰ ডাৱৰক এলিয়েনৰ দ্বাৰা কণ্ট্ৰল কৰা হয়। আপুনি বাৰু কেতিয়াবা এনেকুৱা ধৰণৰ ডাৱৰ দেখা পাইছিল নেকি যদি দেখা পাইছিল তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। ফেক্ট নম্বৰ 9 আপুনি নৰ্মেলি ওল বা ফেঁচাক এনেকুৱাকৈ দেখা পাইছে কিন্তু যদি ফেঁচাক গোটাই পাখিবোৰ নোহোৱা কৰি দিওঁ তেতিয়া ই দেখিবলৈ এনেকুৱা হয় আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ যদি ভালুকৰ নোম নোহোৱা কৰি দিয়া হয় তেতিয়া ভালুকটো দেখিবলৈ কেনেকুৱা হয়। যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত গৈ সেই ভিডিঅ'টো নিশ্চয় চাব। ফেক্ট নম্বৰ 8 এইটো কাৰ্টুন কেৰেক্টাৰক আপুনি নিশ্চয় জানে ইয়াৰ নাম হৈছে উইনি দ্য পু কিন্তু ইণ্টাৰেষ্টিং আৰু ধেমালি কথা এইটোৱে যে এইটো কাৰ্টুন কেৰেক্টাৰক ৰিচেণ্টলি চাইনাত বেন কৰা হৈছে কাৰণ যিবোৰ মেমাৰ্ছ আছে সিহঁতে এই কাৰ্টুন কেৰেক্টাৰটোক চাইনাৰ প্ৰেছিডেণ্ট জি জিনপিঙৰ লগত তুলনা কৰিছিল যাৰ বাবে চাইনাই এই কেৰেক্টাৰটোকে বেন কৰি দিলে। ফেক্ট নম্বৰ 7 আপোনালোকে জানে যে যিবোৰ ছেটেলাইট আৰু টেলিস্কোপ আছে সেইবোৰে আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ বিভিন্ন পিকচাৰ আমাক দেখুৱাই থাকে। ৰিচেণ্টলি ডেনিয়েল কে ইনই ছ'লাৰ নামৰ টেলিস্কোপ এটাই সূৰ্যৰ ছাৰ্ফেচৰ আটাইতকৈ ডিটেইল পিকচাৰখন লৈছে যি আপুনি স্ক্ৰীনত দেখা পাইছে আৰু এইখনেই হৈছে এতিয়ালৈ সূৰ্যৰ ছাৰ্ফেচৰ আটাইতকৈ ডিটেইল পিকচাৰ। ফেক্ট নম্বৰ 6 স্কটলেণ্ড আৰু জাপানত কিছুমান এনেকুৱা ঠাই আছে যাৰ ৰাস্তাবোৰত আপুনি এনেকুৱাকৈ নীলা ৰঙৰ লাইট জ্বলি থকা দেখা পাব। ই দেখিবলৈ যিমান ধুনীয়া ঠিক তেনেদৰে এই লাইটবোৰ জ্বলাই থকাৰ বাবে তাত ক্ৰাইম আৰু ছুইচাইড দুয়োটা ৰেটে কমি গৈছে। ফেক্ট নম্বৰ 5 আপোনালোক সকলোৱে মেট্ৰ' ট্ৰেইনৰ বিষয়ে জানে আৰু হয়তো আপোনালোকে উঠিও পাইছে কিন্তু ইণ্টাৰেষ্টিং কথা এইটোৱে যে এতিয়া ভাৰতবৰ্ষত আণ্ডাৰ ৱাটাৰ ট্ৰেইন আহি আছে আৰু ভাৰতবৰ্ষৰ কলকাতা চহৰত পোনপ্ৰথমবাৰৰ বাবে এই আণ্ডাৰ ৱাটাৰ ট্ৰেইন সোনকালে লঞ্চ কৰা হ'ব। ফেক্ট নম্বৰ 4 এইটো ফেক্ট জানি আপুনি আচৰিত হ'ব যি কম্পিউটাৰ ভাইৰাছ যি আপোনাৰ কম্পিউটাৰৰ যিকোনো ফাইল ডেমেজ কৰিব পাৰে। আপুনি জানেনে এক মাহত কিমান কম্পিউটাৰ ভাইৰাছ বনোৱা হয়? ৱেল ফ্ৰেণ্ডছ প্ৰতি মাহত প্ৰায় 6,000 নতুন কম্পিউটাৰ ভাইৰাছ বনোৱা হয় আৰু ইয়াক ৰিলিজ দিয়া হয়। গতিকে ভাবক কিমান দ্ৰুতগতিত নতুন নতুন ভাইৰাছ সদায় ৰিলিজ হৈ থাকে। ফেক্ট নম্বৰ 3 যদি ঢেৰেকণি বালিৰ ওপৰত পৰে তেতিয়াহ'লে বালিখিনি দেখিবলৈ এনেকুৱা হয়। স্ক্ৰীনত আপুনি দেখা পাইছে যে ঢেৰেকণি পৰিলে বালিয়ে কিদৰে বেলেগ বেলেগ শ্বেপ লয়। ফেক্ট নম্বৰ 2 যেতিয়া এটা নতুনকৈ জন্ম হোৱা শিশুৱে কান্দে আপুনি জানেনে এই নিউবৰ্ণ চাইল্ডৰ কান্দোনৰ এটা নাম আছে আৰু নতুনকৈ জন্ম হোৱা শিশুৰ এই কান্দোনক ভেজিটাছ বুলি কোৱা হয়। ফেক্ট নম্বৰ 1 আপুনি যি ভাৰতবৰ্ষৰ কাৰেঞ্চি নোটত মহাত্মা গান্ধীৰ ফটোখন দেখা পায় আপুনি জানেনে এই ফটোখন কোনে বনাইছিল? ৱেল ফ্ৰেণ্ডছ কাৰেঞ্চি নোটত থকা এইখন মহাত্মা গান্ধীৰ ফটো কোনেও বনোৱা নাছিল। আচলতে এইখন ফটো 1946 চনত ৰাষ্ট্ৰপতি ভৱনৰ আগত তোলা এইখন অৰিজিনেল ফটোৰ পৰা কাটি আনি লগোৱা হৈছে। আপুনি বাৰু আগতে এইটো ফেক্টৰ বিষয়ে জানিছিলনে? কমেণ্ট কৰি নিশ্চয় জনাব আৰু গোটেই ভিডিঅ'টোৰ ভিতৰত কোনটো ফেক্ট আপোনাৰ বেছি ভাল লাগিল সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভিডিঅ'টোৰ পৰা কিছুমান নতুন কথা জানিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগ পাম পুনৰ এবাৰ এনেকুৱা আমেজিং আৰু ইণ্টাৰেষ্টিং ফেক্টৰে ভৰা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।